নমস্কাৰ। আমাৰ ন ভাত ৰান্ধিবলৈ আপা আহি মায়ে আকৌ পিঁয়াজ গুচাই আছে। কোমোৰা কাটিবলৈ পাই পুৰা নাচিয়ে দিছোঁ বাপেকে। ৰাজু বাই আকৌ এইফালে কাঠ আলু গুচাই আছে দেই। তাই কাম কৰি থাকোঁতে কেমেৰাটো তাইৰ ফালে পোনোৱা দেখি তাইক খং চোৱা। ভাগিনজনীয়ে আকৌ সকলোকে হাই কৈছে দেই। এতিয়া আহিব মোৰ ডাঙৰ ভাগিন হিৰ'ৰ এণ্টি। আমাৰ হাঁহৰ মাংস কাটি হৈ গ'ল। মাংসখিনিত পিঁয়াজ অলপ দি অলপ সানি তাত হালধি অলপ দি দিলোঁ। তাৰপাছত মিঠাতেল অলপ দি ভালদৰে মাংসখিনিত মিক্স কৰি সানি ল'লে। ফালে আকৌ ভাগিনজনীয়ে ন ভাত নোখোৱা আগতে টোপনি আহিছিল। হাঁহৰ মাংস ৰেডি। ফালে মায়ে ভাত খাই আছে। এইফালে আকৌ মই ভিডিঅ' বনাই থাকোঁতে মোৰ মাংসকে